Hey friends, welcome back to Canbeat. Huh? Don't forget, everyone is genius. Hello juniors. So আমি পঢ়ি আছিলোঁ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ চেপ্টাৰটি হিষ্ট্ৰী ক্লাছ 10ৰ। চ' ইয়াৰ আগৰ টপিকটো আমি পঢ়িছিলোঁ ফুলগুৰি ধাৱা। চ' আজিৰ পৰা আমি বাকীখিনি কণ্টিনিউ কৰিম, যিহেতু মই বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ আৰু চবেই কমেণ্ট কৰি আছা যে কিয় ইমান দিন গেপ ৰৈছে। মোৰ কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই টাইমেই পোৱা নাছিলোঁ, বাট আজিৰ পৰা আকৌ আমি ষ্টাৰ্ট কৰিম। তোমালোকে টেনশ্যন নল'বা, গোটেই চেপ্টাৰ ধুনীয়াকৈ কমপ্লিট হ'ব। অ'কে, চ' আমি এই টপিকটো য'ত এৰিছিলোঁ তাৰ পৰা ষ্টাৰ্ট কৰোঁ। অ'কে, So let's get started. So মূল আলোচ্য বিষয়সমূহ পঢ়িছিলোঁ আমি অসমত ব্ৰিটিছ বিৰোধী জাগৰণ, দেন ভাৰতবৰ্ষত 1857 চনৰ বিদ্ৰোহ আৰু অসমত ইয়াৰ প্ৰভাৱ, মণিৰাম দেৱানৰ বিদ্ৰোহ, তাৰপিছত মণিৰাম দেৱানৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ, অসমত ব্ৰিটিছৰ ৰাজ্য বন্দোবস্তিৰ প্ৰভাৱ, তাৰপাছত ৰাইজমেল আৰু বিভিন্ন স্থানত কৃষক বিদ্ৰোহ। এতিয়া এই যে বিভিন্ন স্থানত কৃষক বিদ্ৰোহসমূহ যে হৈছিলে, তাৰে আমি ফাৰ্ষ্ট টপিকটো পাইছিলোঁ যে ফুলগুৰি ধাৱা। অ'কে, আৰু সেই ফুলগুৰি ধাৱাৰ তোমালোকে যদি পঢ়া গম পাবা, তাৰ কিছুমান কি আছে ইতিহাসত গুৰুত্ব আছে, আৰু সেই গুৰুত্বৰ টপিকটো আজি আমি কৰিম। আৰু দেন একদম লাষ্টৰ টপিকটো জনজাতীয় বিদ্ৰোহটো আমি একদম লাষ্টত কৰিম। চ' চোৱা, ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব যেতিয়া তোমালোকক কুৱেশ্যনত আহে, যেতিয়া চমু টোকা আহে বা তোমালোকক যদি লিখিব দিয়ে, তেতিয়া তোমালোকে কি কৰিবা, মেইন এই তিনিটা পইণ্টছ মনত ৰাখিবা, যি তিনিটা মই তোমালোকক এনেকৈ দিছোঁ। কিন্তু চাবা, অকল এই তিনিটা পইণ্ট লিখি দিলেই নহ'ব, এটা প্ৰত্যেকটো পইণ্টৰে তোমালোকে তাৰ লগত জড়িত অলপ অলপ কথাও লিখিব লাগিব। এতিয়া কি কথা লিখিবা সেইখিনি মই কৈ আছোঁ, বুজাই দি আছোঁ, সেনেকৈ তোমালোকে বুজি পিনে লিখিলে হ'ব। কিন্তু তাৰ আগতে তোমালোকে, মই জানো তোমালোকে ফুলগুৰি ধাৱা একদম পাহৰিছা, চ' এবাৰ মই শ্বৰ্ট একদম চমুকৈ তোমালোকক ৰিকেপ কৰি দিছোঁ। অ'কে, চ' চোৱা, ফুলগুৰি হৈছে এখন গাঁৱৰ নাম। অ'কে, ফুলগুৰি হৈছে নগাঁৱৰ পৰা অলপ দূৰত থকা এখন গাঁও, য'ত মেইনলি তিৱাসকল বসবাস কৰিছিলে। এতিয়া এই তিৱাসকলে তাত কি কৰিছিলে, আফু খেতি কৰি নিজৰ জীৱন নিৰ্বাহ কৰিছিলে। কিন্তু জানাই, যেতিয়া ব্ৰিটিছসকল আহে, যেতিয়া আমাৰ অসমত ব্ৰিটিছসকলৰ ৰাজত্ব ষ্টাৰ্ট হয়, তেতিয়াৰ পৰাই আমাৰ অসমত এনেকুৱা বিভিন্ন আন্দোলন, বিভিন্ন বিদ্ৰোহ ষ্টাৰ্ট হৈছে, কাৰণ তেওঁলোকে সকলোখিনি কি কৰিছিলে, উলট পালট কৰিছিলে। তেওঁলোকে সকলো নিয়ম কানুনসমূহ আমাৰ আগৰ পৰা যিবোৰ পৰম্পৰাগতভাৱে চলি আছে, বা আমাৰ অসমত যিসকল লোকে যেনেকৈ বসবাস কৰি আছে, যি কৰি আছে, যি জীৱিকা নিৰ্বাহ কৰি আছে, উপাৰ্জনৰ যেনেকৈ তেওঁলোকে পথসমূহ বাছি লৈছে, প্ৰত্যেকটো বস্তুৰ ওপৰতে মুঠতে ব্ৰিটিছসকলৰ চকু। গতিকে ব্ৰিটিছসকলে আইনসমূহ একদম চব বস্তুতে তেওঁলোকে লগাবলৈ ষ্টাৰ্ট কৰি দিছিলে। তেনেকৈ যেতিয়া এই তিৱাসকলে তাত আফু খেতি কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছিলে ফুলগুৰিত, তেতিয়া ব্ৰিটিছসকলে এটা কানুন লগাই দিলে, এটা আইন লগাই দিলে যে আফু খেতি কৰা বন্ধ। আৰু ছেকেণ্ড আইনটো লগালে যে পাণ তামোল যদি বিক্ৰী কৰা বা পাণ তামোলৰ যদি খেতি কৰা, আমাক কি দিব লাগিব, কৰ দিব লাগিব। চ' এই দুটা কাৰণত কি হ'ল, এই আমাৰ অসমৰ প্ৰথমখন কৃষক বিদ্ৰোহ, যি হৈছে ফুলগুৰি ধাৱা, এই বিদ্ৰোহটো ষ্টাৰ্ট হৈছিলে। আৰু তাৰপিছত জানাই, তাৰপিছৰ কথাখিনি তোমালোকে মোৰ আগৰ ভিডিঅ'টো চাই ল'বা, বেছি ভালকৈ বুজি পাবা। এই ভিডিঅ'টোত ইমানখিনি নকওঁ, জাষ্ট তোমালোকৰ ৰিকেপ এটা দিছোঁ যে চাবা, সেই সময়ত যি নগাঁৱৰ উপায়ুক্ত আছিলে লেফটেনেণ্ট হাৰ্বাৰ্টস্কট, তেওঁক সেই সময়ৰ তিৱাসকলে বা অসমৰ যিসকল লোকে এই আইনটো বেয়া পাইছিলে, সকলোৱে তেওঁক কি কৰিছিলে, কাবৌ কৰিছিলে। তেওঁক কৈছিলে, তেওঁৰ এই সিদ্ধান্তটো চেঞ্জ কৰিবলৈ কৈছিলে হাৰ্বাৰ্টস্কটক, কিন্তু হাৰ্বাৰ্টস্কটে একদমেই সঁহাৰি জনোৱা নাছিলে। আৰু তাৰপিছত তেওঁ নিজৰ সহকাৰী উপায়ুক্ত লেফটেনেণ্ট সিংগাৰক পঠাইছিলে। আৰু এবাৰ কথাখিনি পঢ়ি ল'বা ভালকৈ, পূৰা ধুনীয়াকৈ, তাৰ পাছতহে এই টপিকটো পঢ়িবা। অ'কে, চ' লেফটেনেণ্ট সিংগাৰে যেতিয়া ৰাইজমেললৈ আহিলে, যেতিয়া সভালৈ আহিলে, তেওঁক সেই সময়ৰ মাছমৰীয়া এজন আছিলে, সেই সময়ৰ মাছমৰীয়া কাহিঘৰ মৌজাৰ বাবু কৈবৰ্ত, তেওঁ সিংগাৰৰ মূৰত লাঠিৰে কোবাই মাটিত তেওঁক বগৰাই দিছিলে। আৰু তাৰপিছত সিংগাৰৰ মৃত্যু হয়। আৰু যিহেতু ব্ৰিটিছৰ এজন লোকৰ মৃত্যু হৈছিলে, গতিকে এই বিদ্ৰোহটো বহুত বেছিয়ে সম্প্ৰসাৰিত হৈ গৈছিলে, বহুত বেছি এটা হাই লেভেলত উঠি গৈছিলে। আৰু সেইকাৰণে তাৰ লগত জড়িত হৈছে ফাৰ্ষ্ট পইণ্টটো, যে তিৱা আৰু মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলৰ সহযোগত এই বিদ্ৰোহে গণভিত্তি লাভ কৰে।
এতিয়া এই গণভিত্তি ৱৰ্ডটোৰ বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ। চাবা, আমাৰ সমাজত কি হয়, আমাৰ বিভিন্ন শ্ৰেণীৰ লোক থাকে। অ'কে, বিভিন্ন শ্ৰেণী মানে চোৱা, কিছুমান কি থাকে, অভিজাত শ্ৰেণীৰ লোক থাকে, কিছুমান মধ্যবিত্ত শ্ৰেণীৰ লোক থাকে, কিছুমান অতি নিম্ন খাপৰ একদম তোমাৰ খেতি বাতি কৰি কিবাকে নিজৰ পেট পালি থকা তেনেকুৱা লোকো থাকে। গতিকে বিভিন্ন শ্ৰেণীৰ লোক, বিভিন্ন খাপৰ, বিভিন্ন তৰপৰ তোমাৰ ষ্টেণ্ডাৰ্ডৰ লোক, আমাৰ বিভিন্ন স্তৰৰ লোক আমাৰ অঞ্চল এটাত বা আমাৰ জিলা বা আমাৰ ৰাজ্যখনত বাস কৰে। আৰু সেই সময়ত যে এই ফুলগুৰি অঞ্চলত যিসমূহ লোক বাস কৰিছিলে, বিভিন্ন শ্ৰেণীৰ যিসমূহ লোক বাস কৰিছিলে, সেই প্ৰত্যেকটো শ্ৰেণীৰ লোকৰ মাজতে এই বিদ্ৰোহটো জনপ্ৰিয় হৈ পৰিছিলে। এই বিদ্ৰোহটোৱে প্ৰত্যেকটো শ্ৰেণীৰ লোকৰ পৰাই এটা সমৰ্থন পাবলৈ সক্ষম হৈছিলে। আৰু যেতিয়া প্ৰত্যেকটো শ্ৰেণীৰ লোকৰ পৰাই এটা বিদ্ৰোহে সমৰ্থন লাভ কৰে, তেতিয়া তাক আমি গণভিত্তি লাভ কৰা বুলি কওঁ। গণভিত্তি মানে কি, যে এটা তোমাৰ গোটেই এটা লাৰ্জ স্কেলত এটা মানে বিস্তাৰিত ফৰ্মত সেই বিদ্ৰোহটো ষ্টাৰ্ট হৈছে, সেইটো ক'ব বিচাৰিছে। আৰু কাৰ সহযোগত এই বিদ্ৰোহটো এনেকুৱাকৈ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিলে? তিৱা আৰু মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলৰ সহযোগত। আৰু ইয়াৰ প্ৰুফ আমি ক'ৰ পৰা পাব পাৰোঁ? ইয়াৰ মানে বিদ্ৰোহটো যে ইমান ডাঙৰ হৈছিলে তাৰ প্ৰমাণ আমি ক'ৰ পৰা পাব পাৰোঁ? সেই সময়ৰ যি তদানীন্তন অসমৰ কমিশ্যনাৰ হপকিন্সে স্বীকাৰ কৰিছিলে যে এই বিদ্ৰোহটো দমন কৰা বহুত বেছিয়ে কঠিন হৈ পৰিছিল। এই বিদ্ৰোহটো ইমানেই সম্প্ৰসাৰিত হৈ পৰিছিল যে আমাৰ গুৱাহাটীৰ পৰা 80জন সৈন্য আৰু তেজপুৰৰ পৰা 50জন সৈন্য আনি এই বিদ্ৰোহটোক দমন কৰিব লগা হৈছিলে। গতিকে ভাবা, এই বিদ্ৰোহটোৱে মানে বিদ্ৰোহ মানে কি, যেতিয়া আমাৰ ৰাইজৰ অসন্তুষ্টিৰ পৰিমাণ বাঢ়ে, যেতিয়া আমি বাৰে বাৰে যেতিয়া ব্ৰিটিছে এনেও অসন্তুষ্টি, তাতেও যেতিয়া মানে জ্বলা জুইত যেতিয়া ঘিউ ঢালি থাকিব, তেতিয়া কি হয়? তেতিয়া এটা বিদ্ৰোহৰ ষ্টাৰ্ট হয়। গতিকে ইমান তেওঁলোকে অসন্তুষ্টিৰ সৃষ্টি কৰিছিলে আমাৰ অসমৰ ৰাইজৰ মাজত, মেইনলি সেই সময়ৰ ফুলগুৰিৰ গাঁৱৰ ওপৰত, ফুলগুৰি অঞ্চলটোৰ ওপৰত তেওঁলোকে ইমান শাস্তি কৰিছিলে, ইমান শোষণ কৰিছিলে যে এই বিদ্ৰোহটোৱে মানে হ'বলৈ চান্স পাইছিলে। অ'কে, চ' ফাৰ্ষ্ট পইণ্টটো বুজি পালা। ছেকেণ্ড পইণ্টটো হৈছে অভিজাত শ্ৰেণীৰ লোকসকলৰ অসন্তুষ্টিৰ নিদৰ্শন। এতিয়া ইয়াতে মই এটা পইণ্ট কওঁ, তোমালোকে জানা, বাট মনত কৰি দিওঁ, যে যেতিয়া 1857 চনৰ বিদ্ৰোহ ষ্টাৰ্ট হৈছিলে, যেতিয়া অসমত 1857 চনৰ চিপাহী বিদ্ৰোহ ষ্টাৰ্ট হৈছিলে, তেতিয়া আমাৰ যি ভাৰতৰ শাসন, সেই শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছৰ ৰাজমুকুটৰ অধীনলৈ গৈছিলে। আৰু তেতিয়াৰ পৰা মানে বেছি ষ্ট্ৰিক্ট হৈ গৈছিলে ব্ৰিটিছৰ শাসনটো। অ'কে, আৰু যেতিয়াৰ পৰা বেছি ষ্ট্ৰিক্ট হ'ল, তেতিয়াৰ পৰা মানে যেনেকৈ ধৰা, আগতে আহোমসকল আছিলে আমাৰ অসমত, আহোমসকলে যেতিয়া ৰাজত্ব কৰি আছিলে, অভিজাত শ্ৰেণীৰ লোকসকল আছিলে, অভিজাত শ্ৰেণীৰ লোকসকলৰ এটা শ্ৰেণী তেওঁলোকে গঠন কৰিছিলে। মানে আহোমসকলে কিছুমান পদবী গঠন কৰিছিলে, তোমালোকে জানা, যেনেকৈ তামুলী, বৰফুকন, বৰগোহাঁই, এইবিলাক কিছুমান এনেকুৱা পদবী যাক আমি অভিজাত শ্ৰেণী হিচাপে ধৰোঁ। মানে তেওঁলোকে আহোমসকলৰ দিনৰে পৰা এটা মৰ্যাদা পাই আহিছে। কিন্তু যেতিয়া ব্ৰিটিছসকলে আমাৰ অসমত হওক বা আমাৰ মানে মেইনলি অসমৰ কথা কওঁ ইয়াতে, যে যেতিয়া ব্ৰিটিছসকলে আমাৰ অসমত ৰাজত্ব ষ্টাৰ্ট কৰিলে, তেতিয়া এই অভিজাত শ্ৰেণীৰ লোকসকলৰ মৰ্যাদা ক্ৰমান্বয়ে হ্ৰাস হৈ আহিল। কাৰণ ব্ৰিটিছসকলেতো তেওঁলোকক গুৰুত্ব নিদিয়ে, তেওঁলোকৰ পদবীসমূহ আহোমসকলৰ কাৰণেহে ইম্পৰ্টেণ্ট, ব্ৰিটিছসকলেতো নাজানেই যে এইবিলাক কি পদবী। চ' তেওঁলোকক ব্ৰিটিছসকলে নৰ্মেল মানুহৰ দৰেই, মানে নৰ্মেল শ্ৰেণীবিলাকৰ দৰে এই অভিজাত শ্ৰেণীৰ সকলকো তেনেকৈ ট্ৰিট কৰিছিলে, তেনেকৈয়ে তেওঁলোকক চাইছিলে। সেইকাৰণে এই অভিজাত শ্ৰেণীৰ লোকসকলে ব্ৰিটিছসকলক ভাল পোৱা নাছিলে। আৰু সেই যিহেতু ভাল নাপায়, মানে কি, এটা অসন্তুষ্টি, আৰু এই অসন্তুষ্টিটো তেওঁলোকে অভিজাত শ্ৰেণীৰ লোকসকলে প্ৰকাশ কৰিছিলে ফুলগুৰি ধাৱাৰ জৰিয়তে। মানে ফুলগুৰি ধাৱাক অভিজাত শ্ৰেণীৰ লোকসকলেও এটা সমৰ্থন প্ৰদান কৰিছিলে। থাৰ্ডটো হৈছে অন্যান্য অঞ্চলৰ গৃহসকলৰ বাবে প্ৰেৰণাৰ উৎস। এতিয়া মই জাষ্ট কৈছোঁৱে যে ফুলগুৰি ধাৱা আছিলে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহী আন্দোলন। কৃষকসকলৰ যিবোৰ বেলেগ বেলেগ অঞ্চল আছিলে, যেনেকৈ ধৰা কামৰূপ জিলা হওক, দৰং জিলা হওক, সেই জিলাসমূহৰ কৃষকসকলেও এই বিদ্ৰোহটোৰ পৰা এটা মটিভেশ্যন পাইছিলে, এই বিদ্ৰোহটোৰ পৰা কিবা এটা শিকিব পাইছিলে। আৰু তাৰপিছত ক্ৰমান্বয়ে দৰং, কামৰূপ জিলা এনেকুৱা কিছুমান অঞ্চলতো এই কৃষক বিদ্ৰোহসমূহ লাহে লাহে ষ্টাৰ্ট হৈছিলে। হ'ল, চ' এইকেইটা পইণ্টছে আছিলে তোমাৰ মেইন ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্বৰ ওপৰত। কিন্তু লাষ্টত এটা পইণ্ট আকৌ মই কৈ দিছোঁ, সেইটো পইণ্ট তোমালোকে লিখিব পাৰা, নিলিখিব পাৰা, জাষ্ট তোমালোকে জানি থৈ দিয়া এটা বক্সৰ ভিতৰত আছে বুকত। ফুলগুৰিৰ ৰাইজৰ কৰ নিদিয়াৰ সিদ্ধান্তক অসহযোগ আন্দোলনৰ আৰম্ভণি বুলি ক'ব পাৰি। বুজিছা? মানে ফুলগুৰি ধাৱাটোৱে আছিলে অসহযোগ আন্দোলনৰ এটা ফাৰ্ষ্ট ষ্টেপ। কাৰণ পিছত মহাত্মা গান্ধীয়েও ভাৰতৰ স্বাধীনতা আন্দোলনত এনেকুৱা পদ্ধতিসমূহেই গ্ৰহণ কৰিছিলে। হ'ল, চ' এইখিনিয়ে আছিলে
ইয়াৰ লগত ৰিলেটেড চ' আমি লগ পাম নেক্সট ভিডিঅ'ত টিল দেন ষ্টে ছেফ ষ্টে হেপী ষ্টে হেল্ডি বাই বাই